অসমৰ ভিডিঅ' ক্ৰিয়েটৰ ৰুচনাৰ স্বামী আৰু নাই। সদায় সামাজিক মাধ্যমত দেখা পোৱা ব্যক্তিজনৰ মৃত্যু হৈছে। চিৰদিনৰ বাবে গুচি গ'ল এই পৃথিৱীৰ পৰা। হয়, অসমৰ এগৰাকী জনপ্ৰিয় ভিডিঅ' ক্ৰিয়েটৰ ৰুচনা চাংমাই। ৰুচনা চাংমাইৰ স্বামী মৃত্যু হৈছে। সদায় স্বামীৰ সৈতে ভিডিঅ' প্ৰস্তুত কৰিছিল ৰুচনাই। আৰু ৰুচনাৰ স্বামীক হঠাৎ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সুখৰ ছাঁ পৰিছে পৰিয়ালৰ মাজত। সামাজিক মাধ্যমতো ইজনৰ পিছত সিজনে দিছে পোষ্ট। চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা গুচি গ'ল। অসমৰ এগৰাকী জনপ্ৰিয় ভিডিঅ' ক্ৰিয়েটৰ ৰুচনাৰ প্ৰতিটো ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিলে তাইৰ স্বামীক। আৰু সামাজিক মাধ্যমত সদায় দেখা পোৱা ব্যক্তিজনৰ ইতিমধ্যে মৃত্যু হৈছে। চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা গুচি গৈছে ভিডিঅ' ক্ৰিয়েটৰ ৰুচনাৰ স্বামী। সদায় একেলগে তেওঁলোকে এনেদৰে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল, যিবোৰ ভিডিঅ'ৰ পৰা সমাদৰ লাভ কৰিছিল হাজাৰ হাজাৰ দৰ্শকৰ। খুব কম দিনৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল দুয়ো। আৰু আজি সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰা সেই মানুহজনৰ মৃত্যু হৈছে। হঠাৎ থান বান হৈ গ'ল ভিডিঅ' ক্ৰিয়েটৰ ৰুচনাৰ পৰিয়াল।